Good morning. ফুলজোপা দেখিবলৈ ইমান ধুনীয়া লাগিছে, পাতটো হয় আৰু কালাৰটো কি ধুনীয়া। চাওকচোন, দেখি মনটো ভাল লাগি গৈছে। সেয়ে আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এইফালে মোৰ হৈছে পুদিনা। এনেকৈ টাব এটাতে খাবলৈ অনা পুদিনা দি থৈছিলোঁ আৰু এনেকৈ হৈ গৈছে। হেল্ল' গাইজ, মই পাহিয়ে মোৰ ইউটিউব চেনেল অসমীয়া ছোৱালী পাহি চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আনদিনাৰ দৰে আজি ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই। আৰু আজি বিশেষ এটা কামত এজেগালৈ যাম, আৰু কি কাৰণে যাম আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাই গ'লোহি আৰু এয়া ষ্টাৰ্ট কৰিলে দুইজনীয়ে হাঁহি আছোঁ। আৰু এয়া প্ৰথমতে মোক কৰিবলৈ লৈছে হেয়াৰ ষ্টাইল। এনেকৈ কৰিব আৰু কেনেকুৱা লাগে আপোনালোকে জনাব। এতিয়া মই বহিহে দিছোঁ আৰু বাজনীয়ে কি কৰে কৰিব, আৰু লুকছটো কেনেকুৱা হয় আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। এতিয়া এয়া গহনা পিন্ধাই লৈছে, পিছত হেয়াৰ ষ্টাইল কৰিলে গহনা পিন্ধাব নোৱাৰিবৰ কাৰণে আগতে পিন্ধাই লৈছে। এনেকৈ দুডাল পিন্ধিছোঁ। ভাইজনীয়ে কেনেকুৱা লাগিছে চাই আছে। আমি দুইজনীয়ে কিবাকিবি কথা পাতি কৰি আছিলোঁ কাৰণে মুখেৰে ক'ব পৰা নাই। এনেকৈ ৰেকৰ্ডিঙে কৰি দিছোঁ। আৰু এয়া লৈছে টিচু পেপাৰেৰে মুখখন চাফা কৰি লৈছে প্ৰথমতে। এয়া চাফা কৰি আছে ধুনীয়াকৈ। আৰু এতিয়া টনাৰ দি চাফা কৰিছে। প্ৰথমতে টিচু পেপাৰে কৰি ল'লে আৰু নেক্সট দিছে টনাৰ। মই স্কুটিত বহুত দূৰৰ পৰা আহিছোঁ, সেইকাৰণে টনাৰ দি ভালকৈ চাফা কৰি লৈছে। আৰু ইয়াৰ পাছত ব্যৱহাৰ কৰিব এয়া প্ৰাইমাৰ। আৰু প্ৰাইমাৰটো ধুনীয়াকৈ ব্যৱহাৰ কৰিব লাগে, ভালকৈ গোটেই গালখনতে। আৰু প্ৰাইমাৰটো লগাই অকণমান দেৰি ৰাখি দিব লাগে। এয়া মোৰ প্ৰাইমাৰটো লগাই হৈছে আৰু অকণমান সময় ৰাখি দিব। এতিয়া ধুনীয়াকৈ ডিঙি আৰু পিঠিটো আপোনালোকে প্ৰাইমাৰটো ব্যৱহাৰ কৰিব। যিসকলে নাজানে সেইসকলৰ কাৰণে কৈছোঁ, আৰু যিসকলে জানে তেওঁলোকে বাৰু জানেই। আৰু এয়া অলপ মোৰ লুকছটো হৈছে। এতিয়া আইব্ৰ' আঁকি আছে। মোৰ অকণমান এটা চেলাউৰি বেয়া আছে, আৰু বেয়া মানে বিশেষকৈ এটা মাহ আছে, সেইকাৰণে অকণ প্ৰব্লেম হয়। সেইকাৰণে বাজনীৰ অলপমান টাইম লাগিছে মোৰ চেলাউৰিটো মিলাবৰ কাৰণে। এয়া তথাপিতো এটা ভি আৰু এটা ৰাউণ্ড হৈছে। সেয়ে কৈছোঁ বাজনীক এটা ভি আৰু এটা ৰাউণ্ড হৈছে, আৰু ৰাউণ্ড হোৱাটো ভি কৰি মিলাই দিব। মোৰ চেলাউৰি দুটাত বহুত প্ৰব্লেম, আৰু মই য'তে ত'তে থ্ৰেডিঙো কৰিবলৈ নোৱাৰোঁ মোৰ চেলাউৰিটোৰ কাৰণে। আৰু এতিয়া লৈছে আই মেকআপ কৰিবৰ কাৰণে। বিশেষ হেভিকৈ নকৰোঁ, আৰু মই বেছি মেকআপ কৰি বেয়াই পাওঁ। সেয়ে অলপ চিম্পুলকৈয়ে কৰি দিব বাজনীয়ে। চিম্পুলকৈ কৰিব কৈছোঁ। এয়া আই মেকআপ কৰি আছে। কোনোবাই কিবা কৰি দিলে বহুত ভাল লাগে, সেয়ে ধুনীয়াকৈ আৰামত পাতি দিছোঁ কৰিবৰ কাৰণে। আজি মই কইনা হৈ যাম, ফাইনেলি কইনা। আৰু মোৰ লুকছটো প্ৰায় হৈছে। এয়া ফাইনেলি লুকছ।
এয়া কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে আৰু চাওকচোন আপোনালোকে মই আহি ঘৰ পাই গ'লোঁ ফাইনেলি আৰু মোৰ ধামাকাদাৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অলপ পাছত খুব ভাল লাগিলে বাইদেউজনীয়ে খুব ধুনীয়াকৈ সজাই দিলে বহুত দিনৰ পৰাই মোক সজাম বুলি কৈ আছিলে বাইদেউগৰাকীয়ে আৰু সেইকাৰণে আজি ফাইনেলি এটা ধুনীয়া লুকছ দিলে মোৰো ভাল লাগিলে আৰু এতিয়া আহি মই এনেকৈ গছত বহি আছোঁ মানে কুন্দা এটাৰ ওপৰত বহি আপোনালোকৰ লগত কথা পাতি আছোঁ দুযোৰ কাপোৰ পিন্ধিলোঁ এযোৰ ব্লেক কালাৰ আৰু এযোৰ অৰেঞ্জ কালাৰ আপোনালোকক ভিডিঅ' দিম ভিডিঅ' বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ লগতে একেলগে শিকা আছিলে পাৰ্লাৰত বাজনী আৰু তেওঁৱে মোক ধুনীয়া লুকছ এটা দিলে যদি মোৰ ভিডিঅ'টো চাই लाजे लाजे तुम्हारे साम तुम्हारे बुकु थे जिया लाजे लाजे शीतल शीतल सावनी रे कियानो सुआनो ताना के आही दिया ही धरा সাজি কাচি ৰীল বনাই ফুৰিছে দেউতা আৰু দাদা মোৰ বিয়া বুলি যে গাত ততেই নাই ৰাতিপুৱাৰ পৰাই ব্যস্ত আজি যদি মা আমাৰ মাজত থাকিলহেঁতেন সকলো বৰষা পথাৰত ভনীতি ৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে ভনীতি আছে যদি মোৰ কপালত লিখা পাওঁ যদি তোমাক এবাৰ দেখা মনৰে বেঠা ধকে কত দিনে লিখা তিনি মুটু ভয়ে धड़की रहूला तिमीलाई रुन दिन कहिले पनि हँसाइ राखुला जे गरे नि सधैँ तिम्रै हात समय আজি মানে টাইম ফূৰ্তি কৰিলোঁ ধুনীয়া লুকছ এটাও বাজনীয়ে দিলে আৰু লগতে আৰু কেইজনীমান বা লগ পালোঁ চিনাকি তেওঁলোকৰ লগত ভিডিঅ' বনালোঁ ফূৰ্তি কৰিলোঁ আৰু বহুত ভাল লাগিলে মোৰ আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিব ভিডিঅ'টো চাই বুলি মই আশা কৰিছোঁ বৰষা পথাৰত ভনীতি ৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে ভনী